তো নমস্কাৰ বন্ধুসকল, আজি মোৰ অন্য এটা ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। তো আজি মোৰ চেনেলটোত আপোনালোকে বাৰু সকলোৱে ডেইলি ব্লগ পায় চাগে, আৰু আজি খুব ধুনীয়া এটা ব্লগৰ মাজেৰে, আৰু যিহেতু আজি মই গৈ আছোঁ খুব ধুনীয়া এটা লোকেশ্যনৰ মাজত, আৰু লোকেশ্যনটো হৈছে খুব ধুনীয়া পুখুৰী পাৰৰ এটাত আমি ৰিল বনাব গৈ আছোঁ। আৰু ভাইটি এজনে ফাৰ্ষ্ট টাইমৰ কাৰণে আজি মোৰ লগত ৰিল বনাব, আৰু সি কৈ থাকে মানে দাদা মই এনেকৈ ৰিল বনাব মন যায় বোলে সদায় কৈ থাকে। আজি মানে তাক লৈ যাম। সি কিন্তু ৰিলৰ বিষয়ে একোৱে নাজানে, আৰু বৰ্তমান আজিলৈকে ৰিল বনাই পোৱা নাই। মই মানে ষ্টেপবিলাক কিছুমান সৰু সুৰা ষ্টেপ ময়ো বেছি বিশেষ নাজানো বাৰু, যিমানকেইটা পাৰোঁ ষ্টেপকেইটা শিকাই দিম। আৰু কণ্টেক্ট পিছতে প্ৰায় আজিৰ দিনটোতে আপোনালোকলৈ মই মেলি দিম ৰিলটো। আৰু খুব ধুনীয়া এটা গানৰ মাজত আপোনালোকে জুবিন দাৰ গান নিশ্চয় শুনে, জুবিন দাৰ বগাকৈ বগলী চংটো খুব ধুনীয়া এটা ৰিল আপোনালোকৰ মাজলৈ আজি মেলি দিম। আৰু এতিয়া বৰ্তমান গৈ আছোঁ আমি বাগানৰ মাজে মাজে, আৰু আমাৰ এফালে প্ৰায় চাহ খেতিটো বেছি হয়, এয়া চাব পাৰে একদম কিমান দূৰলৈকে চাহ খেতি। আপোনালোকে নিশ্চয় দেখি গম পাইছেই চাগে, চাহ খেতিটো খুব বেছিয়ে হয় আমাৰ ইয়াতে। তো গাইজ এতিয়া বৰ্তমান আমি গৈ আছোঁ, আৰু এয়া চাওক চাহ বাগানবিলাক ইমানেই এটা খুব ধুনীয়া লাগিছে আজি, কিয়নো নতুনকৈ চাহপাতবিলাক কলিবিলাক ওলাইছে, আৰু কলিবিলাক ওলাইছে, সেইবাবে মানে খুব ধুনীয়া এটা সুন্দৰ ভিউ আহিছে। আৰু লগতে চাওক সেইফালে দেখিছে আপোনালোকে পাহাৰখন, এই পাহাৰখনে হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। আৰু এফালে দেখিছে অকল বাগান বাগান বাগান, আৰু বাঁহবাৰীও আছে। আপোনালোকে যদি বাঁহ চাহ টকৌপাত সকলোবিলাক আমাৰ ইয়াতে খুব বেছি পোৱা যায়। তো গাইজ বৰ্তমান পাই গ'লোহি আমি খুব ধুনীয়া এটা লোকেশ্যনৰ মাজত, আপোনালোকে চাই থাকিব। আৰু খুব ধুনীয়া ভিউ পইণ্টটো মজা লাগিছে, আজি বতৰটো খুব বেছি ভাল। লগতে আমাৰ আজি দুইজন নতুন আছে, কি যে হ'ব সিহঁতক দেখি মই আজি ৰাম খাই গৈছোঁ মানে। আৰু লগতে মোৰ লগত হৰিজিতে আজি ৰিল বনাব, আৰু লগতে কেমেৰামেনজন আছে বাৰু, সি বৰ লাজ কৰে কেমেৰা দেখিলে। লগতে আপোনালোকক এতিয়া মই পুখুৰীটো দেখাই দিম, কেনেকুৱানো পুখুৰীটো। খুব ধুনীয়া এটা পুখুৰী পাৰত আজি ৰিল বনাব আহিছোঁ, যিহেতু আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম। আৰু প্ৰায় পুখুৰীটো পানীটো নতুনকৈ বৰষুণ পানী সোমালে, আৰু খুব বেছি চাফা হৈ আছে পুখুৰীটো, মানে দেখিলে আগৰ ল'ৰালি কালৰ কথা মনত পৰে। কাৰণ আগতে খুব বেছি আমি গা ধুইছিলোঁ, বহুত দূৰত পুখুৰীত গৈছিলোঁ, আৰু তাত গা ধুই মেলি মানুহৰ পৰা খেদাও খাইছিলোঁ। সেইবাবে মানে আজি পুখুৰীটো দেখি খুব বেছি মনত পৰি গ'ল অতীতৰ কথা। আৰু লগতে আজিকালি ল'ৰাবিলাকেতো সাঁতুৰি নাপায়, পুখুৰীবিলাকো খুব বেছি দ হয়, আৰু সেইবাবে মানে ল'ৰাবিলাকক মাক দেউতাকে সাঁতুৰিব নিদিয়ে। আগতে কিন্তু যিমান দ হ'লেও আমি সাঁতুৰিছিলোঁ। তো গাইজ ফাইনেলি আমাৰ শ্বট লোৱা হৈ গ'ল, আৰু যিহেতু শ্বট লৈ মেলি এতিয়া বৰ্তমান আমি আৰু এটা ৰিল বনাম বুলি ভাবিছোঁ, খুব ধুনীয়া এটা ৰিল বনাম। আৰু যিহেতু আমাৰ চাহ জনগোষ্ঠী এটা খুব ধুনীয়া গান, তাৰ আচাৰ্য বৰপাত্ৰদাৰ গান হয়, আৰু সেই গানটোত আমি খুব ধুনীয়াকৈ ৰিল এটা বনাম। আৰু এতিয়া বাগানত পাই গৈছোঁহি, আৰু বাগানখনতে খুব ধুনীয়াকৈ বনাম, আৰু বেছি দীঘল নকৰোঁ আজি ব্লগটো। তো অন্য এটা ব্লগৰ মাজে লগ পাম পুনৰ।